सिलिंखारनि लामायाव बिटिसि हालामनि हाग्रा सम्पद गिख्रंथाव खैफोदाव क'क्राझारनि सिखना जोहोलाव हायुङारि हाग्रामा गिख्रंथाव खैफोदाव सिखना जोहोलाव हायुङारि हाग्रामा इनाय दखलगिरिफोरनि आवथायाव सिखना जोहोलाव हाग्रामा फारसेनिफ्राय दानस्रांनानै सिलिंखार खालामनो नाजादों सरकार आरो हाग्रा बिफानखौबो खेरखेराया सिखा रुवा खदाल लावथि जंगार लानानै हाग्रामानि सिङाव हाबदों इनाय दखलगिरिफोरा लाथिख'आव गुलि गावनो गोनां जादों हाग्रा मावथिया जौ इनाय दखलगिरिफोरनि आवथायाव गोदानै फोसावजानाय सिखना जोहोलाव हायुङारि हाग्रामा फारसेनिफ्राय हायुङारि हाग्रामाखौ दानस्रांनानै सिलिंखार खालामनो नाजादों जौ इनाय दखलगिरिफोरा सरकार आरो हाग्रा बिफानखौबो खेरखेराया सिखा रुवा खदाल लावथि जंगार लानानै हादोरारि हाग्रामानि सिङाव हाबदों इनाय दखलगिरिफोरा जाउनाव लाथिख'आव गुलि गावनो गोनां जादों हाग्रा मावथिफोरा 2025 मायथाइनि 5 मार्चआव आसाम सरकारा सिखना जोहोलाव हायुङारि हाग्रामा फोसावदोंमोन 316.29 स्कुवेर किल'मिटार हाग्रा ओनसोलखौ सिखना जोहोलाव हायुङारि हाग्रामा महरै फोसावदोंमोन मख'नो गोनांदि भारत भुटान सिमानि उल्टापानि हाग्रा ओनसोलखौ सोलिफु बोसोरनि मार्च दाननि 5 खालाराव सिखना जोहोलाव हायुङारि हाग्रामा महरै फोसावदोंमोन आसाम सरकारा क'क्राझार आरो चिरां जिल्लाखौ फोनांजाबनानै गासै 316.29 स्कुवेर किल'मिटार हाग्रा ओनसोलखौ सिखना जोहोलाव हादोरारि हाग्रामा महरै फोसावनाय जादोंमोन बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा बे आयदाखौ राजखान्थियारि फाव फान्दायनाय होननानै बुंदों आरो हाग्रा बिफानखौ गोख्रों जानोबो बिथोन होनाय जादों होननानै रोखा फोरमायो हाग्रामा महिलारि बिथाङा এনেকুৱা হ'ব সেইটো ৰাজনীতি ষড়যন্ত্ৰ আছে অৰ্থাৎ বিটিচি অঞ্চলত যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে মানে সেইটোৱেই উদ্দেশ্য ইয়াত ৰাজনীতি ষড়যন্ত্ৰ আছে যদি বনা অঞ্চল বা যদি খৰি কাটিবলৈ আহে বা জংঘল কাটিবলৈ আহে এনেকুৱা 500-600 গোট খাই পেলাই নাহে মই জানো ইয়াত 500-600-1000 এনেকুৱা হাজিৰা দি পেলাই জবৰদস্তি এই জংঘলত পঠাই দিছিল কিন্তু আমাৰ ফৰেষ্ট গাৰ্ড আৰু NGO একেলগে লগ লাগি এইটো মানে প্ৰটেষ্ট কৰিব পাৰিছোঁ আৰু এজন দুজন ধৰিও হুদাহুদি কৰি আছে বুলি আমি গম পাওঁ মুঠতে ইয়াত বেলেগ একো নাই আৰু এই অঞ্চলৰ মানুহ নহয় বাহিৰৰ মানুহ বুলি আমি গম পাওঁ মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে যেনেকৈ হ'লেও বিটিচিত গণ্ডগোল কৰিব লাগে ৰাজনীতি ষড়যন্ত্ৰ আছে আমি কম না गुबुन फारसेथिं DFO जयन्त ब्रह्म बिथाङा बिजाथाइ फोरमायना बुङोदि खमैबो सा 300 इनाय दखलगिरिफोरा हादोरारि हाग्रामायाव हाबनानै इनाय दखल खालामनो नाजादोंमोन आरो हाग्रा रैखाथि मावथिखौ गाग्लोबनो नाजानायाव गुलि गावनानै हादोरारि हाग्रामानिफ्राय होखारहरनो गोनां जादोंमोन होनना मख'यो एक्चुअली এই বিষয়টো মই প্ৰথমে ক'ব লাগিব যে ইয়াত কিছুমান থাৰ্ড পাৰ্টি ইনষ্টিগেশ্যন আছে আৰু তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে যে আমাৰ যিখিনি সিকনা জহলৰ ফৰেষ্টখিনি আছে সেইখিনি ধ্বংস কৰি যেন তাত তেওঁলোকে বেদখল কৰি ভূমি লাভ কৰিব পাৰে তাৰ কাৰণেও আমিও অহৰহ জইণ্ট পেট্ৰলিং কৰি আছিলোঁ ধৰক প্ৰতিটো উল্টাপানী ৰেঞ্জ চাৰবাৰী ৰেঞ্জৰ ষ্টাফ তাৰপিছত গৌৰাং ৰেঞ্জৰ ষ্টাফ লগতে আমাৰ NGO দুটা আছে তেওঁলোকেও আছিলে আৰু কেম্প কৰিও আছে ৰাইড নম্বৰ 7ত তেওঁলোকে তো তাৰ পৰা আমি তেওঁলোকক ৰেজিষ্টেঞ্চ দি আছিলোঁ কিন্তু তেওঁলোকে সদায় সোমাবলৈ চেষ্টা কৰে আমাৰ লগত ধৰক ক্লাছ এটা হোৱা নিচিনা অৱস্থা হৈ থাকে এনেকৈ এই প্ৰক্ৰিয়াটো তেওঁলোকে আৰম্ভ কৰিছিলে নৱেম্বৰৰ ধৰক লাষ্ট সপ্তাহমানৰ পৰা তো এনেকুৱা কৰোঁতে আমি তেওঁলোকক খেদি দিওঁ আকৌ আহি যায়
আৰু আমি শুনিবলৈ পালোঁ যে 16 তাৰিখৰ দিনা তেওঁলোকে তাতে কেম্প কৰিছে ৰাতি, আৰু কেম্প কৰি পিছদিনা ৰাতিপুৱাৰ পৰা তেওঁলোকে জংঘল পৰিষ্কাৰ কৰি তাত বেদখল কৰিবলৈ চেষ্টা কৰিব। তেতিয়া এই খবৰটো পাই মই জনোৱা হ'ল সকলোকে জইণ্টলি অপাৰেশ্যন কৰিবলৈ, আৰু পিছবেলা পুলিচকো জনোৱা হৈছে সেইদিনা। তো 17 তাৰিখৰ দিনা তেওঁলোকে ৰাতিপুৱাই এৰাউণ্ড 10 মানৰ পৰা পুৱা তো তেওঁলোকে জংঘল কাটিবলৈ আৰম্ভ কৰিছে। লগালগ ইনফৰমেশ্যন গ'ল, মোৰ ফালৰ পৰাই দিয়া হ'ল যে ষ্টাফ একগোট হৈ পেলাই প্ৰতিটো ৰেঞ্জৰ পৰা যাওক, যিমান NGO আছে আমাৰো ষ্ট্ৰেংথ ধৰক গোটেই মিলাই ধৰক 150 মানৰ ওপৰে হ'ব। তেওঁলোকে গ'ল আৰু তাত বন্দুকধাৰী আমাৰ বনৰক্ষীসকলো বা ফৰেষ্ট ফ্ৰণ্টলাইন ষ্টাফবিলাকো গ'ল। তাৰপিছত যোৱাৰ পিছত তেওঁলোকে আমাৰ লগত ক্লেছ কৰিবলৈ আহিলে, ফিজিকেল অলমষ্ট কিছুমান ধনীও দিছে হোৱা নোহোৱা কথা লৈ। তাৰপিছত কৰিবলৈ আহোঁতে আমাৰ ষ্টাফে ৰেজিষ্ট কৰিবলৈ পিছুৱাব লগা হ'ল। তেওঁলোকে দা কুঠাৰ কৰদ যি আছে চব লৈ এটেক কৰিবলৈ আহিলে। আহোঁতে ইন ৰিটাৰ্ণ আমি তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ 24 ৰাউণ্ড ফায়াৰিং কৰিব লগা হৈছে। আৰু এই ছত্ৰভংগ দিওঁতে তেওঁলোকে পলাবলৈ আৰম্ভ কৰিলে কিছুমান, আৰু বাই তেতিয়াই আবেলি এটা পুলিচ ফ'ৰ্চ SP চাহাবে পঠালে তাত। তো DSPৰ নেতৃত্বত, বৰ্ডাৰ DSPৰ নেতৃত্বত, তো তাৰ লগত আমাৰ ষ্টাফে জইণ্টভাৱে গৈ তাত পেট্ৰলিং কৰি জেগাবিলাক চালে যে সিহঁতে প্লাষ্টিকৰ পলিথিন শ্বীটবিলাক লৈ তেওঁলোকে সৰু সুৰা ঘৰ বনাই তাত কেম্প কৰিছিলে। তো কৰোঁতে সেইদিনা গধূলি সেইবোৰ কৰা হোৱাৰ পিছত তাৰ পিছদিনা সেইবোৰ গৈ আমাৰ ষ্টাফে গোটেই ভাঙি দিলে, ডেমলিছ কৰি দিলে। তাৰপিছত এতিয়া বৰ্তমান বেদখল মুক্ত হৈ গ'ল। আৰু তাৰ বাবে মই সকলো যিমান আছে সকলোকে ধন্যবাদ দিওঁ, পুলিচ প্ৰশাসন হওক বা আমাৰ চিভিল প্ৰশাসনে হওক বা আমাৰ ষ্টাফ NGO সকলক দিওঁ যে আমি এইটো প্ৰচেষ্টাত কিছু পৰিমাণে সফল হৈছোঁ। আৰু ভৱিষ্যতেও আমি এনেকৈ ৰেজিষ্টেঞ্চ দি থাকিম। আমি শিখনাথ জহলক কেতিয়াও বেদখলকাৰীক প্ৰৱেশ কৰিবলৈ নিদিওঁ। আৰু ইয়াত এতিয়া মেজিষ্ট্ৰেটটো এনকুৱাৰী এটা হৈছে যে কি কাৰণত কৰিব লগা হ'ল, সেইটো তাৰ পিছদিনাই হৈছে। তো মই ভাবোঁ যে সুদূৰ ভৱিষ্যতে যেন এইটো কেতিয়াও কৰিবলৈ দিয়া নহয়। আৰু বিশেষকৈ যিবোৰ মানুহ আহিছে সেইবোৰ লেণ্ডলেছ নহয়, তেওঁলোকৰ মাটি আছেই, এইটো কাৰোবাৰ উচতনিত তেওঁলোকে আহিছে। আৰু মষ্টলি তেওঁলোকে পূবফালৰ পৰাই আহিছে, চিৰাঙৰ সেইটো ছাইডৰ পৰা। একজেক্ট ক'ৰ পৰা আহিছে আমি গম নাপাওঁ, কিন্তু এজন আছে আমি ধৰিছোঁ, তেওঁক আমি ষ্টেটমেণ্ট লৈছোঁ। এতিয়া ষ্টেটমেণ্টটো ধৰক প্ৰিলিমিনাৰী পৰ্যায়ত আছে, আমি ইমান জনাব নোৱাৰোঁ। তো তেওঁ জুডিচিয়েল কাষ্টডিত যোৱাকালি দিয়া হৈছে গধূলি। क'क्राझारनिफ्राय कनक चन्द्र बर'नि हेफाजाबाव निउज डेस्क रिपर्ट बड' लाइभ 24।